টাইটেল আৰু থাম্বনেইল দেখি আপোনালোকে গমে পাইছে মোৰ মিক্স আছামিজ তো সকলোৱে চিনিয়ে পাইছে আজি মোৰ তাত মানে প্ৰেং এটা কৰিম চাওঁ কেনে ৰিয়েকশ্যন মানে মই চাওঁ কোনটো লগাম প্ৰথম মানে ছেভ আছে নম্বৰটো এনে ভিডিঅ' চিম খানে দিম আৰু চাওঁ দাদা মোৰ দা হয়নে কোনে ক'লা মই নলবাৰীৰ পৰা কৈছোঁ ৰ'ব দাদা কোৱাচোন মানে আপুনি আপোনাৰ ভিডিঅ' মই বহুত ভাল পাওঁ দিয়ক দাদা মই থেংক ইউ নলবাৰী কোন ঠাইৰ পৰা নলবাৰী আপোনাৰ মৰৰ পৰা কৈছোঁ দিয়ক দাদা আপুনি বিজি আছে নেকি দাদা মই আপোনাৰ কথা বহুত ডাঙৰ ইম্পৰ্টেণ্ট কথা ক'ব আপোনাক ফোন কৰিছিলোঁ ৰ'ব কি কৰে দাদা নলবাৰী পঢ়ি আছে দাদা আপুনি মই মৰৰ চকতে আছো বজাৰ অ দাদা আপুনি আমাৰ ওচৰতে বগল চকত যাব পাৰি দাদা অ দাদা মই এটা কথা কওঁ মানে আপুনি বেয়া চেটো নাপায় মানে দাদা আপুনি যি ভিডিঅ'বিলাক দি থাকে যেন মানে কোনোবা এনেকুৱা ডাঙৰ ব্যক্তি চাক্তি গান চান মাৰা গাঁৱৰে কোনোবা যদি এনেকুৱা আছে আপুনি ইণ্টাৰভিউ লৈ না মই চাইছো ভিডিঅ' মানে মই ভাল গান গাওঁ দাদা আপুনি যদি মোৰ ইণ্টাৰভিউ লয় মোৰ নাম দাদা বিকি ইয়াতে গাই দিওঁ দাদা অলপমান পাৰো মই মানে এনেকে মানে তুমি গাব পাৰিবা কিন্তু আমাৰ তাৰমানে নিয়ম থাকে তোমাৰ যিবিলাকে ফোন কৰে এনেকে হয় প্ৰত্যেকৰ প্ৰথমতে মানে ভিডিঅ'টো আমাৰ বিচৰা যায় ভইচটো মানে চাব লাগিব কোনে কেনেকে গান গায় ভইচটো যদি চিলেক্ট হৈ যায় তেতিয়াহ'লেহে মানে ক'বলৈ ফ্ৰী আছে মানে বহুতে ফোন কৰে এনেকে হয় দাদা মোক অলপমান চান্সটো নিদিয়ে কোনো মানে পাত্তাই নাছিলে দাদা গাঁৱত আপুনি এটা কাম কৰিব আপোনাৰ এটা ভইচ পঠাই দিব লাগিব প্ৰথমতে হয় হয় আপোনাৰ এইটো হোৱাটছআপ নাম্বাৰ নে দাদা এইটো হোৱাটছআপতে হয় এইটো নাম্বাৰত মানে পঠাই দিম মানে মিউজিক দিম না ডাইৰেক্ট এনে মানে মাৰিম দাদা মানে মই বহুত চেষ্টা কৰিলোঁ মানে কাকো এনেকুৱা লগ পোৱা নাই মই যেতিয়া আপোনাৰ চেনেলটো চালোঁ না আপুনি ইমান ধুনীয়াকৈ নাম্বাৰ চাম্বাৰ দি থৈ দিছে দাদা ইমান ভাল দাদা নাই বেয়া চেয়াটো পোৱা নাই ফোন কৰাই দাদা আপোনাৰ ঘৰটো ক'ত ৰঙিয়া দাদা লগ কৰিব পাৰিম নি তালি দাদা মই ঠিক আছে আপুনি বগল চদলৈকে আহক আহি মোক ফোন কৰিব আমি যামেই ইয়াৰ পৰা ওলামে পানীৰৰ পৰা হয় হয় মোক এইটো চান্সটো দিব এটা মই ক'ৰবাত যাব লাগিব নেকি দাদা বোলো মই ক'ৰবাত যাব লাগিব নেকি যাব নালাগে মানে প্ৰথমতে ভইচ চিলেক্ট হ'লেহে মানে আমি এইটো কথা পাতি ল'ম ক'ত কেনেকৈ লগালগি হওক আগতে চিলেক্ট হ'ব লাগিব ভইচটো এই দাদা মই একদম দুখীয়া মানুহ মানে মই মানে ক'ত যাব নোৱাৰোঁ মানে আপুনি ইমান নক'লে হ'ব যিহেতু বেয়া লাগিছে দুখীয়া যদিও আপুনি প্ৰথমতে ভইচটো পঠিয়াই দিব ঠিক আছে ভইচটো পঠিয়ালেহে মানে আমি পিছৰ যিবিলাক থাকে ৰুমবিলাক সেইবিলাক আমি ফ'ল' কৰি যাব লাগিব হয় নেকি মানে দিয়কচোন মানে বোলো মই দাদাই চান্সটো দিলি মানে মই অলপ ভাল পালোঁ হয় হয়তো কোনো নাই যে আপুনি চান্স পাব বেলেগে চান্স পাব প্ৰত্যেকে চান্স পাব যদি ভইচ ভাল প্ৰত্যেককে মই মানে আগুৱাই লৈ যাম ঠিক আছে মই মানে যাওঁ এতিয়া লগ কৰিম মানে মই দাদা আপোনাক কৰিম মই পইচা যদি মই লগৰ পৰা ধাৰে মই লৈ যাম মুঠতে আপোনাক মই লগ কৰিম মই তাতে ভালকৈ একদম কথা পাতি ল'ম তাৰপিছত আপোনাক মানে যি দিব লাগে মই দিম দিয়কচোন এইটো আৰু ঠিক আছে আপুনি বগল চৰলৈ আহি ফোন কৰক দাদা ঠিক আছে ফ্ৰেণ্ডছ এই মানে অলপ কিবা কিবি বকিলোঁ এতিয়া মাৰিম ভালকৈ মাৰি মানে কথাখিনি কম বোলে কোনে প্ৰেংক নাই যদি গম পোৱা মই সঁচা বুলি ভাবিছে চ' মানে একবাৰ ফোন কৰিবলৈ কৈ আছোঁ প্ৰেংক কৰা বুলি আপোনালোকক চাই থাকক ভিডিঅ'টো The person you are calling is currently
কাটি দিছে আৰু এবাৰ মাৰিম মানে No, 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 no. বেজে বাবা ও দাদা দাদা আপনি কাটি দিলা বেয়া লাগছি নহয় মানে মই যাব মানে বাইক ষ্টাৰ্ট দিছো আৰু সেইটো কাৰণে মানে এটা কথা গৈ পেলাই কথা পাতো আমি না 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 2 মিনিট কিবা এটা কথা কম মানে ৰৈ গ'ল দিয়ক আপোনাক অ দাদা মই মানে আপোনাক প্ৰেংক কৰি আছিলো হা মানে প্ৰেংক কৰি আছিলো বাট নম্বৰটো মানে তাৰ পৰা ললো যে আপোনাৰ ভিডিঅ'ৰ পৰা লৈছিলো গম পাইছো প্ৰেংক এটা কৰি মোৰ ঘৰ আমাৰ প্ৰেংকত যিখিনি কৈছো সেইখিনি সঁচা দিয়ক মানে প্ৰেংকে কৰি আছিলো মোৰ ঘৰ মৰুৱাতে হয় মানে আপুনি মই যাইছো বগাল চটত আমাৰ লগ কৰি আছো হয় নেকি মানে চেনেলটোৰ বিষয়ে কিবা ক'ব নেকি অলপ কি নাম চেনেলটো চেনেলটো বিকি ব্লগছ এণ্টাৰটেইনমেণ্ট কি ব্লগছ এণ্টাৰটেইনমেণ্টে মোক আজি প্ৰেংক কৰিলে যিহেতু বিকিহঁতৰ কাষতে মই আহিছোঁ গতিকে সকলোৱে বিকি ব্লগছক ছাপোৰ্ট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু বেল আইকনটো লাহেকৈ দবাই দিয়ক এইটোৱে আৰু মোৰ মিক্স আছামিজ চেনেলটো মানে সকলোৱে আপোনালোকে চাব এটা সৰু সৰুকৈ কিছুমান ভিডিঅ' বনাই আছোঁ কিমান ভাল হৈছে নাজানো বাৰু বিকিহঁতে গম পাব বা সকলোৱে গম পাব গতিকে আপোনালোকে ময়ূৰ মিক্স আছামিজ লগতে ময়ূৰ ক্ৰিয়েশ্যন খুব নতুন চেনেল মই আৰম্ভ কৰিছোঁ তাতে 2 লাখ ছাবস্ক্ৰাইবাৰ হৈ গ'ল লগতে ময়ূৰ মিক্সত 1,87,000 হ'ল গতিকে সকলোৱে ছাপোৰ্ট কৰিব মোক লগতে বিকিকো ছাপোৰ্ট কৰিব ৰাখিছোঁ দাদা মই যদি মই যাব পাৰোঁ মই যাইছোঁ দাদা বগালচোত থাকিবতো আপুনি থাকিম আহিবা তুমি ঠিক আছে বাৰু বৰ ভাল লাগিল তো মানে গম মানে ক'লোঁ আৰু কি ভাল লাগিল মানে বহুত ৰেছপঞ্চ যে ভাল মানে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মই নাজানো কৈ দিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনত মোৰ মিক্স আছামিজ চেনেলটো দিব পাৰোঁ তাত যদি চোৱা নাই তেতিয়াহ'লে প্লিজ চাব আৰু নতুন চেনেল মইতো বিকি ব্লগছ এণ্টাৰটেইনমেণ্ট এণ্ড নতুন চেনেল আৰু চেনেল মোৰ দুটা চেনেল আছে দিয়ক এটা শ্বৰ্ট ফিল্ম বনাওঁ দুখনত মই এখন আছে এডি শ্বৰ্ট ফিল্ম আৰু এখন ৰামধেনু এই দুটা চেনেল মই শ্বৰ্ট ফিল্ম বনাওঁ ডেছক্ৰিপশ্যনৰ তলত লিংকটো দিয়া আছে আপোনালোকে চাব আৰু বিকি ব্লগছ এণ্টাৰটেইনমেণ্ট চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু প্ৰেছ দ্য বেল আইকন গতিকে আজিলৈ বাই নেক্সট ভিডিঅ'ৰ সৈতে কথা পাতিম আজিলৈ বিকি